নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ। আপোনালোকে চাই আছে দেৱজিৎ আৰ। আহকচোন বন্ধুসকল, আজি মই আপোনালোকলৈ এটা জব নটিফিকেশ্যন লৈ আহিছোঁ। জবটো বহুত ভাল জব হয়। আপুনি যদি 8 পাছ কৰা হয় আৰু 10 পাছ কৰা হয় ইয়াত এপ্লাই কৰিব পাৰিব। আপোনাৰ স্কুল বিভাগত এইটো পদ খালী হৈছে। ইয়াৰে দৰমহা হ'ব 12,000 পৰা 37,000। বহুত ভাল দৰমহা আছে। আপোনালোকে এইটো অনলাইন কৰক। 8 মাৰ্চৰ পৰা অনলাইন হ'ব। গেট পিয়নৰ কাৰণে পোষ্ট ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছামৰ কাৰণে আনি যাবৰ কাৰণে 3টা পোষ্ট, STPৰ কাৰণে 1টা পোষ্ট, STHৰ কাৰণে 2টা পোষ্ট আৰু টোটেল পোষ্ট হ'ল 9টা। গেট IV পিয়নৰ কাৰণে ফিল্ডৰ কাৰণে টোটেল পোষ্ট আছে 139টা, 139টা, তাৰে 81টা আনি যাবৰ কাৰণে আৰু SC কাৰণে 3টা, STPৰ কাৰণে 15টা আৰু STHৰ কাৰণে 15টা, OBCৰ কাৰণে 25টা। এইটো এটা ভাল হয়। ইয়াতো আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু লাষ্টতে আছে আপোনাৰ গ্ৰেড ভিৰ নাইট চকীদাৰৰ কাৰণে আছে ডাইৰেক্টৰ এলিমেণ্টেৰী এডুকেশ্যনৰ আনি যাবৰ কাৰণে এটা টোটেল 1টাই পোষ্ট। অকল আনি যাব হ'লেহে এইটো অনলাইন কৰিব পাৰিব। তাৰপিছত ইয়াৰে নটিচবোৰ মই গোটেইখিনি পঢ়ি নিদিওঁ, আপোনালোকে ভালকৈ চাব। মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম। আৰু ইয়াৰে এজ লিমিট বিচাৰিছে আপোনাৰ 18ৰ পৰা 47 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু OBC হ'লে 49 বছৰলৈকে পাৰিব। OBC 47 বছৰলৈকে আৰু ST/SC হ'লে 39 বছৰলৈকে পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ। আপোনালোকে 8 পাছ কৰা হ'লেই হ'ল, অনলাইন কৰিব পাৰিব। হাউ টু এপ্লাই কৰিব হ'লে আপোনালোকৰ এইটো অফিচিয়েল লিংক হয়। এই লিংকটোত যাব লাগিব www.dee.assam.gov.in। এই লিংকটোত গ'লে আপোনালোকে অনলাইন কৰিব লাগিব। 8 মাৰ্চৰ পৰা 30 মাৰ্চৰ ভিতৰত 2019ৰ ভিতৰত আপোনালোকে অনলাইন কৰিব লাগিব। তেতিয়া আপোনালোকে অনলাইন কৰক। এইটো এটা ভাল জব হয়। এনেকুৱা ধৰণৰ জব আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা ঘণ্টা বেলটো দবাবলৈ নাপাহৰিব। তেতিয়াহে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনাৰ পৰা হাত সাৰিব নোৱাৰিম। আৰু এই ভিডিঅ'টো অনলাইন লিংকটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম আৰু PDF ফাইলটো মই মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব।